হ্যালো বন্ধু, গুড নিউজ। আজি আমি মেটাফৰ্ছৰ ফাৰ্ষ্ট গুড নিউজ লৈ আহিছোঁ। প্ৰায় আমাৰ এক বছৰ অপেক্ষা কৰাৰ অন্তত আমি অপেন মাৰ্কেট আহিব এনে আমি কৈ থাকোঁতে আজি আমাৰ সঁচাই আমাৰ ফাৰ্ষ্ট কইন অপেন মাৰ্কেটত আহিবলৈ ফাৰ্ষ্ট ষ্টেপটো এটেণ্ড কৰিলে। আৰু এতিয়া আমাৰ এক্সচেঞ্জত যেনেকৈ আমাৰ বাইনেন্স তেনেকৈ এক্সচেঞ্জত আজি অহা নাই, গতিকে আজি আমাৰ মাত্ৰ মাল্টি মাইনিংটো সমাপ্ত কৰিলে। চাব পাৰিছে আজিৰ আমাৰ ফাৰ্ষ্ট কইনৰ আপডেট। আমাৰ এতিয়া মাল্টি মাইনিঙত আমি আৰু ফাৰ্ষ্ট কইন কিনিব নোৱাৰোঁ আৰু কোনেও কিনিব নোৱাৰে, কাৰণ আমাৰ মাল্টি মাইনিং ইন কৰি দিয়া হৈছে। আৰু আজি আমাৰ ফাৰ্ষ্ট কইনৰ আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ আপডেটখন আমি আহি পাইছোঁ। আজি যিহেতু বিটকইনৰ হেল্পিং ডেজ, গতিকে আমাৰ ফাৰ্ষ্ট কইনৰো বয়স প্ৰায় এক বছৰ হৈছে। আৰু এনে এখন আমাৰ সময়ত বিটকইনৰ হেল্পিঙৰ সময়ত আমাৰ ফাৰ্ষ্ট কইনটো আজিৰ দিনত আমাৰ অপেন মাৰ্কেটৰ ফাৰ্ষ্ট ষ্টেপটো এটেণ্ড কৰিলে। আৰু চাওক আমাৰ সম্পূৰ্ণ আজিৰ আপডেট। আমাৰ ইউনিট বাৰ্ছটো চাব পাৰিছে, গেম এপৰ যিহেতু জড়িত। ইয়াত আছে এবাউট ইউনিট বাৰ্ছৰ আমি যিহেতু PDF-ত আমি সোমাই গৈছোঁ মেটাফৰ্ছৰ, গতিকে ইয়াত ইউনিট বাৰ্ছৰ সকলো আমাৰ চিষ্টেমটো ইয়াত দেখুৱাইছে। ইউনিট বাৰ্ছ ইজ এ প্ৰগ্ৰাম উইথ ইটছ অন প্ৰডাক্ট উইথিন দ্য ডিঅ ইক'চিষ্টেম অফাৰিং এ ইউনিক combination of virtual intersection and strategic adaptivity. It is an environment where every element is interconnected, creating a continuous flow of experience and opportunity. গতিকে সম্পূৰ্ণ ডিটেইলছটো ইয়াত দেখুৱাই দিছে। আৰু এইটো চাব পাৰিছে আমাৰ ফাৰ্ষ্টত এইটো আগৰে পৰা আহিছিল। ডিয়াৰ দ্য মেইন চিটি অফ দ্য ৱৰ্ল্ড প্লেনেট নিউ ডিঅ' ডিয়াৰ আৰ মাউণ্টেইন। এইটো আমাৰ ৱৰ্ল্ডৰ এটা আমাৰ প্লেনেটৰ আমাৰ পাহাৰৰ চিত্ৰ দেখুৱাইছে। গতিকে আমাৰ যিহেতু মেটাফৰ্ছৰ ফাৰ্ষ্ট কইনৰ লগত নিশ্চয় জড়িত আছে। আৰু ইয়াত চাব পাৰিছে দ্য মাইণ্ড or is mined in special mines in the mountains. এইটো পাহাৰৰে এটা টাৱাৰটো দেখুৱাইছে। আৰু ইয়াৰ বিষয়ে বিস্তাৰিত চাব পাৰিছে 9 টানেলছ, 9টা ৰাস্তা ৰোডৰ নিচিনা দেখুৱাইছে। আৰু আমাৰ নিশ্চয় মেটাফৰ্ছৰ লগত আমাৰ নিশ্চয় ইয়াৰ বিশেষ কিছুমান জড়িত পইণ্ট আছে, গতিকে আমি বিস্তাৰিত এইটো আপডেটটো চালে গম পাই যাম। আৰু বাকীখিনি আপডেট আমাৰ নিশ্চয় আমাৰ হাতলৈ আহি পৰিব। আৰু এটা চাব পাৰিছে টায়াৰ্ছ মাইন প্লেনেট দ্য মাইন কনচিষ্ট অফ 4 পাৰ্ট। এইটো 4টা পাৰ্থৰ বিষয়ে কৈছে। মাইনিং ৰ', কুৱেণ্টাম আৰু প্ৰচেছিং ৰ', কুৱেণ্টাম আৰু ইনটু কুৱেণ্টাম আৰু মাইনিং বিটফৰ্ছ ৱেৰ হাউচ। গতিকে এইটো আমাৰ বিটফৰ্ছ আমাৰ যিটো এক্সচেঞ্জটো আহিবলগীয়া আছে, এক্সচেঞ্জৰ বিষয়ে কৈছে। আৰু ইয়াত আমাৰ ৱেৰ হাউচ যিটো আমাৰ গড়ৰ বিষয়ে কৈছে। ইয়াত চাব পাৰিছে টাৰ্নেলছ এভৰি ইন ডিপাৰ্ট ডিপেণ্ডিং এণ্ড হুইচ টাৰ্নিং আৰু কালেক্ট। গতিকে মই আছানী ভাষাত মই আপোনালোকক চিম্পল হিচাপে বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে চেনেলত নতুন হ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' যদি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ এনালাইচিছটো কেনে লাগে নিশ্চয় জনাব। আপোনাৰ কি ডাউট আছে নিশ্চয় আমাক জনাব, আমি আপোনাক ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। এইটো আৰু এটা পাৰ্ট আমাৰ দেখুৱাইছে এক্সেছ কি, দ্য কি ৰেছপনচিবল ফৰ এক্সেছ টু দ্য টায়াৰ when a participant has their key gained the ability to contain. আৰু এইটো চাব পাৰিছে কুৱেণ্টাম আৱাৰ, দ্য ফিজিকেল ৰিচাৰ্চ that has quantum properties of a digital nature during the recycling process of which the Bitforce
কইন্স অফ মাইন্ডছ। ভালদৰে আপোনালোকে ভালদৰে অলপ চাই ল'ব। মাইনিং কুৱেণ্টামাৰ এইটো চাব পাৰিছে, ষ্ট্ৰেছ অফ মাইনিং। আৰু দুটা আমাৰ ষ্টেপ দিছে। ছেকেণ্ড ষ্টেপটো হৈছে ষ্টেজ অফ মাইনিং টু দ্য আণ্ডাৰ প্ৰচেছড মেজ অফ কুৱেণ্টাম আৰু দ্য প্ৰচেছড। গতিকে এইটো বিষয়ে কৈছে, এইটো আমাৰ নিশ্চয় এটা মানে সোণৰ কিবা হেৰি হয়, আৰু ইয়াত কিবা মাটিৰ তলৰ কিবা ৰাস্তাৰ নিচিনা দেখুৱাইছে। নিশ্চয় আমাৰ ফৰস্ক্ৰীনৰ লগত কিবা এটা জড়িত ৰহস্য আছে, সেইকাৰণে আমাক এইখিনি আপডেট আমাৰ হাতলৈ আহিছে, আৰু আছে বহুত আছে। গতিকে আপুনি ভিডিঅ'খন সম্পূৰ্ণ চালে আৰু ভালদৰে গম পাই যাব। মাইনিং ডিভাইচেছটো চাব পাৰিছে। আমাৰ মাইনিংটো যিহেতু ইণ্ড হৈছে, আৰু মাইনিঙৰ ডিভাইচটো আমাক দেখুওৱা হৈছে। দ্য ৰ কোৱাণ্টাম অৰ ইজ মাইনিং ইউজিং মাইনিং ডিভাইচ ডেট চেঞ্চুৰিজ উইথ ইজ আদাৰ ইভেণ্ট দোজ। এইটো চাব পাৰিছে। এইটো মাইনিং ডিভাইচ অফ ৰ কোৱাণ্টাম আৰু দুটা কণ্ডিশ্যন দেখুৱাইছে, এটা এক্টিভ একটা ইনএক্টিভ। টু হুইচ আৰ ডিচেণ্ট বাই দ্য ৰবট। এইটো আমাৰ ৰবটৰ দ্বাৰা যিহেতু আমি ট্ৰেড কৰিম, আমাৰ বহুতে ৰবটৰ দ্বাৰা ট্ৰেড কৰিব। ৰবটৰ বহুত ছিষ্টেম আছে, আৰু আমাৰ বিস্তাৰিত আমি আহি থকা দিনত নিশ্চয় ৰবটৰ বিষয়ে বহুতো আমি ফিচাৰ্ছ আমি জানিম। আৰু তাৰে আমাৰ যিহেতু আজি আমাৰ ফাৰ্ষ্ট ষ্টেপত আহিছে আমাৰ অ'পেন মাৰ্কেট আহিবলৈ, গতিকে আমি লাহে লাহে সকলো আপডেট পাই থাকিম। আৰু মেটাফৰ্ছৰ যিহেতু অ'পেন মাৰ্কেটৰ এক্সচেঞ্জত এতিয়ালৈকে অহা নাই, এক্সচেঞ্জত অতি সোনকালে আহি যাব। কুৱেণ্টাম অফটো চাব পাৰিছে। টু মাইন ৰ কুৱেণ্টাম অৰ এইটো চাব পাৰিছে। চিপ উইথ এইটো চাই আছে কোৱাণ্টাম নেটৱৰ্ক। এইটো এটা নেটৱৰ্ক দেখুৱাইছে। কুৱেণ্টামৰ প্ৰচেছিং এইটো আমাৰ নেক্সট, আৰু এটা টাৱাৰ দেখুৱাইছে, এইটো প্ৰচেছিঙত আছে। আফটাৰ ছাকচেছফুল মাইনিং ৰ কোৱাণ্টাম আৰু ইজ পাৰ্টিচিপেণ্ট হেজ 30 days টু প্ৰচেছ ইট। 30 দিনৰ ভিতৰত আমাৰ এইটো আহি যাব। 30 দিনৰ বুলি দেখুৱাইছে। ইউজিং এ মাইণ্টাৰ প্ৰচেছিং ডিভাইচ, এইটো 30 দিন পিছে আমাৰ ইউজ হ'ব। গতিকে আৰু আছে দ্য এমাউণ্ট অফ এনাৰ্জি ইনভেষ্ট ইন দ্য প্ৰচেছিং ডিভাইচ। এই প্ৰচেছিঙৰ ডিভাইচতো আমি কিবা ইনভেষ্টৰ কিবা প্ৰক্ৰিয়া আহিব। আৰু আচ্ছা পৰিছে আৰু প্ৰচেছিং ইনটু বিটফৰ্ছ। এইটো আমাৰ বিটফৰ্ছ মেটাফৰ্ছৰ যিহেতু আমাৰ এক্সচেঞ্জ আহিব লগা আছে, গতিকে এইটো তাৰ বিষয়ে কৈছে। 30 দিনৰ আমাৰ প্ৰচেছিঙত আছে। 30 দিন পিছে আমাৰ এইটো অ'পেন হ'ব, আমাৰ মাজত লঞ্চ হ'ব। গতিকে চেনেলটো সম্পূৰ্ণ আপোনাৰ লগতে থাকিব, আৰু আমি আপডেট গোটেইখিনি চাই লওঁ। ইয়াত আমাৰ 3টা কণ্ডিশ্যনত দেখুওৱা হৈছে। টু ৰিচাইকেল দ্য ইনটু এ বিটফৰ্ছ ডেট অপাৰেটড ইন দ্য নিউ ডাও ৱৰ্ল্ড। আৰু ছেকেণ্ডটো আছে চিউ কুৱেণ্টাম আৰ টু আদাৰ পাৰ্টিচিপেণ্টছ। আৰু আমাৰ নেক্সট ষ্টেপটো আছে মাইনিং বিটফৰ্ছ। বিটফৰ্ছক আমি যেতিয়া মাইনিং কৰিম, মাইনিঙৰ বিষয়ে এইটো অলপ চিম্পলি দেখুৱাইছে। হুইচ দ্য হেল্প অফ ডিভাইচ ফৰ মুভিং কুৱেণ্টাম বিটফৰ্ছ ইজ মাইনেড টু মুভ কুৱেণ্টাম অৰ দ্য মাইণ্ড বিটফৰ্ছ ইন দ্য নেটৱৰ্ক। ভেৰিয়াছ টাইপছ অফ এনাৰ্জি are also needed just for। এইটো আৰু আকৌ আমাৰ আৰু এটা চিন দেখুৱাইছে, গতিকে ইয়াৰ বিষয়ে কিবা দিয়া নাই। গতিকে আমাৰ আপডেটটো যিহেতু বহুত ডাঙৰ, গতিকে সম্পূৰ্ণৰূপে নিশ্চয় আপুনিও নিশ্চয় ভালদৰে বুজিব পৰা নাই, আৰু কোনখিনি বুজিছে, কোনখিনি ডাউট আছে, গতিকে নিশ্চয় আমাক জনাব। আমি আশা কৰিম যে আপোনাৰ ডাউটটো আমি ক্লিয়াৰ কৰিবলৈ। আৰু আমি যিহেতু এইটো আমাৰ মেটাফৰ্ছৰ এটা আমি PDF ফাইলত সোমাইছিলোঁ, গতিকে আমি আকৌ ৰিটাৰ্ণ আহিছোঁ। আকৌ আমাৰ ইনভাৰ্টছত আমি আহিছোঁ।
আৰু আমাৰ যিহেতু আগতে উইথড্ৰ ট্ৰেন্সফাৰ বুলি আমাক হেৰি দেখুৱাইছিল, গতিকে আমাৰ এইকেইটা চেঞ্জ হৈছে। এতিয়া আমি চেল FMSটো চাব পাৰিছোঁ আৰু ট্ৰেন্সফাৰটো চাব পাৰিছোঁ, দুয়োটা আমাক দেখুওৱা হৈছে। এতিয়া আমি ফাৰ্ষ্ট কইন চেল কৰিব পাৰিম। গতিকে আমাৰ যিহেতু বৰ্তমানৰ দাম আছে, আজি যিহেতু দাম বাঢ়িবলৈ কথা আছিল, গতিকে আমাৰ তাৰ আগতে মাল্টি মাইনিংটো আমাৰ ষ্টপ কৰি দিছে। গতিকে আজি আমাৰ নেক্সট প্ৰাইচটো আকৌ বাঢ়িলে হয়। গতিকে আমি এতিয়া বিক্ৰী কৰিলে মাত্ৰ $2.77 ৰেটতহে আমি বিক্ৰী কৰিব পাৰিম। গতিকে আজি আৰু ভিডিঅ'খন বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে। নেক্সট আমি বেলেগ টপিকৰ সৈতে লগ হ'ম। জয় হিন্দ, জয় মাতা।